Hey guys, welcome to What's in Assamese. Sinor পৰা আৰু এটা বেয়া খবৰ আহিছে। যোৱা কিছু মাহত আপোনালোকে শুনিছিল চাগে কৰোনাৰ উপৰিও কিছুমান নতুন ভাইৰাছ ওলাইছিল। নিউজতো ওলাইছিল যেনে হান্টা ভাইৰাছৰ খবৰ, ইয়াৰ উপৰিও G4 ভাইৰাছ। এইবিলাক ইমান সিৰিয়াছ নাছিল। ফাৰ্ষ্ট ষ্টেজতে কন্ট্ৰোল হৈ গৈছিল। কিন্তু এতিয়া যেটো খবৰ আহিছে চীনৰ পৰা এটা নতুন ভাইৰাছৰ সংক্ৰমণ হ'ব ধৰিছে। এইটো পিছলৈ বহুত ডাঙৰ সিৰিয়াছ ইস্যু ক্ৰিয়েট কৰিব পাৰে। এই ভাইৰাছবিধ টিক বৰ্ন ভাইৰাছ মানে টিক নামৰ এবিধ পোকৰ পৰা বিয়পি আছে। আৰু এই ভাইৰাছৰ ইতিমধ্যে 7 জন মানুহৰ মৃত্যু হ'ল আৰু 60ৰ আশে-পাশে ইনফেক্টেড হৈ আছে আৰু তেওঁলোকৰ চিকিৎসা চলি আছে। আৰু ইয়াতে চাব চীনৰ চৰকাৰী নিউজ এজেন্সি মানে চীনৰ কমিউনিষ্ট চৰকাৰে ৰান কৰা নিউজ এজেন্সি গ্লোবেল টাইমছে নিজে কৈছে যে চীনত নোবেল বুনিয়া ভাইৰাছৰ ইনফেকচন সংক্ৰমিত হৈছে আৰু প্ৰথমে কৈছিল যে অকল টিক নামৰ পোকবিধে কামৰাৰ ফলত সংক্ৰমিত হোৱা বুলি, কিন্তু এতিয়া কৈছে যে হিউম্যান টু হিউম্যান ট্ৰান্সমিশন হৈছে মানে কৰোনা ভাইৰাছৰ নিচিনা এজন মানুহৰ পৰা এজনলৈ সংক্ৰমিত হৈছে। আৰু চাওক চাইনাই কৈছে যে 7 জনৰ মৃত্যু হৈছে আৰু 60 জনৰ আশে-পাশে ইনফেক্টেড হৈছে, কিন্তু একচুৱেল ফিগাৰ ইয়াতকৈ বেছি হ'ব পাৰে কিয়নো চীনে কেতিয়াও সঁচা কথা নকয়। গতিকে আজিৰ ভিডিঅ'টিত এই বিষয়ে আলোচনা কৰিম। বহুখিনি জানিব লগা আছে, গতিকে ভিডিঅ'টি সম্পূৰ্ণ চাব আৰু লগতে চেনেলটি সাবস্ক্ৰাইব কৰা নাই যদি প্লিজ সাবস্ক্ৰাইব কৰি দিব। এতিয়া চাওক এটা কথা ইন্টাৰনেশ্যনেল কমিউনিটিয়ে সিৰিয়াসলি ল'ব লাগে আৰু চাইনাও একচেপ্ট কৰিব লাগে যে ভাইৰাছৰ পৰা হোৱা বেমাৰ চীনৰ এটা বহুত ডাঙৰ সমস্যা, কিয়নো বুনিয়া ভাইৰাছ বিধে হওক বা কোভিড-19 হওক এই দুবিধে অকল চীনৰ পৰা ওলোৱা ভাইৰাছ নহয়, ইয়াৰ আগতেও বহুত ভাইৰাছ চীনৰ পৰা সংক্ৰমিত হৈ আহিছে। 1956 চনত চীনৰ পৰা সংক্ৰমিত হোৱা এছিয়ান ফ্লু ভাইৰাছবিধে গোটেই পৃথিৱীত 10 পৰা 40 লাখৰ ভিতৰত মানুহ মাৰিছিল আৰু ইয়াৰ পিছত 2002 চনত হোৱা সাৰ্স ভাইৰাছৰ পৰাও 4000ৰ ভিতৰত মানুহ মৰিছিল। আৰু ৰিসেন্টলি সকলোৱে জানে কৰোনা ভাইৰাছৰ দ্বাৰা গোটেই পৃথিৱীত 7 লাখৰ ওপৰত মৃত্যু হ'ল আৰু ইয়াৰ সংখ্যা বাঢ়ি গৈ আছে। গতিকে এতিয়া চাওক চীনত যেটো নতুন ভাইৰাছ বিয়পিব ধৰিছে ইয়াক চীনৰ লোকেল ভাষাত বুনিয়া ভাইৰাছ আৰু ইন্টাৰনেশ্যনেলি ইয়াৰ নাম SFTS আৰু এই ভাইৰাছবিধ বৰ্তমান চীনৰ জিয়াংছু আৰু আনহুই অঞ্চলত এক্টিভ, যদিও এই হিউম্যান টু হিউম্যান ট্ৰান্সমিশনৰ বাবে সমগ্ৰ চীনত বিয়পি পৰাত বেছি দিন নালাগিব। এতিয়া চাওক এই SFTS ভাইৰাছবিধৰ লক্ষণ কেনেকুৱা। জিয়াংছু প্ৰভিন্সৰ মহিলা এগৰাকীয়ে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল আৰু তেওঁক হস্পিটেলত এডমিট কৰা হৈছিল আৰু তাত ডক্টৰে কিছুমান সিম্পটমছ পাইছিল যেনে বহুত জ্বৰ, কফ আৰু তেজত বহু পৰিমাণে লিকোসাইট কমি যোৱা আদি। এমাহমান চিকিৎসাৰ পিছত মহিলাগৰাকী সুস্থ হয়। এতিয়া কথা হ'ল মহিলাগৰাকী মেডিকেলত এডমিট হোৱাৰ আগতে বা কিমান মানুহক সংক্ৰমিত কৰিলে আৰু পিছত দেখাও গৈছিল যে আৰু নতুনকৈ এনেকুৱা কেছ ওলাইছে আৰু কিছুমানৰ মৃত্যুও হ'ল আৰু যিসকলৰ মৃত্যু হৈছিল তেওঁলোকৰ বয়স 50ৰ ওপৰত আছিল। এতিয়া চাওক এই ভাইৰাছৰ সংক্ৰমণ হয় কেনেকৈ। এই ভাইৰাছ টিক নামৰ পোকৰ পৰা সংক্ৰমণ হয়। টিক হৈছে ফটোত দেখি থকাৰ দৰে এবিধ পোক যিয়ে গৰু, ছাগলী, চৰাই আদিৰ তেজ খাই জীয়াই থাকে। অকল গৰু ছাগলীয়ে নহয় মানুহৰ দেহৰো তেজ খায় আৰু এই টিক পোকবিধে চাইনাত বহুত পৰিমাণে পোৱা যায়, যিটো এতিয়াৰ সময়ত চীনত এটা বহুত ডাঙৰ সমস্যা দেখা দিছে। গতিকে চাওক প্ৰথম অৱস্থাত কোৱা হৈছিল যে অকল এই পোকবিধৰ দ্বাৰা সংক্ৰমণ হয়, কিন্তু এতিয়া ওলাইছে যে এই ভাইৰাছবিধ হিউম্যান টু হিউম্যান ট্ৰান্সমিশন হয় মানে এজন মানুহৰ পৰা এজন মানুহলৈ বিয়পে, যিটো একেবাৰে ভয়ানক খবৰ। আৰু তাতকৈ বেয়া খবৰটি হৈছে এই ভাইৰাছবিধৰ প্ৰপাৰ ভেকচিন নাই আৰু যদি চীনত সংক্ৰমণ হয় তেতিয়াহ'লে হিউজ নম্বৰত মানুহৰ মৃত্যু হ'ব, কিয়নো এই ভাইৰাছবিধৰ মৃত্যু হোৱা চান্স 20 পৰা 30%, যিটো কৰোনা ভাইৰাছতকৈও বেছি। কিন্তু চীনক বাদ দি বাকী দেশবিলাকৰ বাবে এটা পজিটিভ থিং হ'ল যে এইবাৰ এই ভাইৰাছবিধ চীনৰ বাহিৰে বেলেগ দেশত যোৱা চান্স একেবাৰে কম, কিয়নো অলৰেডি কৰোনা ভাইৰাছৰ বাবে দেশবিলাক বহুত চিনচিয়াৰ হৈ আছে। ইয়াৰ উপৰিও ইন্টাৰনেশ্যনেল ট্ৰেভেল বন্ধ হৈ আছে, এয়াৰপৰ্টত ষ্ট্ৰিক্টলি চেকিং চলি আছে, যাৰ বাবে চীনৰ পৰা কোনোবাই এই ভাইৰাছ কেৰি কৰি আনিলেও এয়াৰপৰ্টত ধৰা পৰি যাব আৰু মানুহবিলাকেও ভাইৰাছৰ লগত কেনেকুৱাভাৱে চলিব লাগে ইয়াৰ বিষয়ে বহুখিনি কথা জনা হৈছে। মুঠতে এই ভাইৰাছবিধ ইন্টাৰনেশ্যনেল লেভেলত এটেক কৰাৰ চান্স এইবাৰ কম আছে, যদিও সজাগ হৈ থকাটো একেবাৰে জৰুৰী। গতিকে আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিল। এই ভাইৰাছৰ কিবা নতুন আপডেট আহিলে নিশ্চয় জনাম, তাৰ বাবে চেনেলটি সাবস্ক্ৰাইব কৰি থ'ব, লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই আছিল, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।